আচলতে আমি পাণৰ আগ এইটো চাওঁ, এইটো হৈছে ধুনীয়া ধুনীয়া পাণৰ মেইন আগ হয়। আৰু এই আগটো আমি আজি বালি মাটিত পুতিম। আৰু সেই বালি মাটিত পুতিবৰ কাৰণে আচলতে এইটো আমাৰ খাচা, যিটো আমাৰ আপেল আঙুৰ বাচা, এই আপেল আঙুৰ বাচা এইটো এটা খাচা। এই খাচাটোত আমি এখন নেট দি লৈছোঁ। নেটখনত তাৰমানে বালিটো এই খাচাৰ ফুটাই দি ওলাই নাযাবৰ কাৰণে আচলতে আমি এখন নেট দি লৈছোঁ দেই। আৰু এইটো হৈছে আমাৰ ঘৰ বন্ধা বালি, এইটো ঘৰ বন্ধা বালি। আৰু ইয়াতে বালিটো দিছোঁ দেই, এইটো বালিটো দি লৈছোঁ। আৰু বালিটো দিয়াৰ পিছত আমাৰ এইটো যিটো মেইন আগ পাণৰ, এইটো চাওঁ, এইটো ডাইৰেক্ট মেইন আগ হয়। আৰু যিসকলে পাণৰ পুলি বনাই আছে বা জনাসকলে বাৰু জানেই, নজনাসকলক কৈছোঁ, এইটো যদি মেইন আগ, এইটো মেইন আগ যদি আমি ইয়াতে পুতি দিওঁ, এতিয়া মানে গুৰৰ পৰা আচলতে একদম গুৰৰ পৰা একদম চাপৰৰ পৰা তাৰমানে পাণটো লাগি যাব। এই ওখ নহয়, একদম চাপৰৰ পৰা লাগব। আৰু ইয়াক আমি কাটি ল'ম। এইটো যিটো বহুত ওখ হয়, এইটো দীঘল হয়, এইটো ভালেখিনি দীঘল। আৰু দীঘলটোৰ কাৰণে আচলতে আমি এই এগাঁঠি দুই গাঁঠিটো আমি এইখিনিত খৰাই দিম। ইয়াতে এটা আগ হ'ব, ইয়াতে এটা হ'ব, কাৰণ বহুত দীঘলটো, দীঘলৰ কাৰণে আমি এইটো খৰাই দিছোঁ। আৰু ইয়াৰে আমি এক গাঁঠিটো বা দুই গাঁঠি পুতিব লাগে, কিন্তু আমি ইয়ালে এক গাঁঠি পুতিম। যিহেতু নখটো চাওঁ, ইয়াৰ যিটো শিপা, এই শিপাটো ধুনীয়া শিপা আহিছে, পটকৈ শিপাটো ধৰি ল'ব। সেইকাৰণে আমি পাৰালৈকে ইয়াক এক গাঁঠি পুতি দিছোঁ দেই, অকল বালি মাটিত। এইটো বালি মাটিত পুতি দিলোঁ। আৰু এইটো এটা চাওঁ, এইটো হৈ যাব, এইটো আমি পুতি দিম, ইয়াতে পুতি দিম। যিমানখিনি আছে আমাৰ চাওক, এইখিনি সম্পূৰ্ণ আমাৰ মেইন আগ হয়, গোটেই মেইন আগ, পাণৰ মেইন আগখিনি হয়। আৰু গছৰ দি ডালৰ এটা তামোল গছত লতা বগাই আছিল, আৰু ইয়াক কাটি দিয়া গৈছে। আৰু এনেকুৱা ধৰণৰ যদি পাণৰ পুলি লাগে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি আমাৰ পৰা আচলতে এনেকুৱা পাণৰ পুলি লৈ যাব পাৰিবি। আৰু এইটো বহুত দীঘল, ইমান দীঘল নালাগে, এইটো আমি কাটি দিম। ইয়াতো আমি দুই গাঁঠি পুতি দিছোঁ। প্ৰায় দুই গাঁঠি পুতিব লাগে। আৰু এইটো এতিয়া বিৰাট দীঘল, ইয়াৰো আমি দুই গাঁঠি কাটি দিম, ইয়াতে দুই গাঁঠি কাটি দিম, এইটো কাটি দিম বাৰু। ইয়াৰ শিপা আহোঁতে বহুত দিন নালাগে, যদি বতৰটো ভাল, বৰষুণ দি থকা সময় হয়, তেতিয়া পটকৈ শিপা আহে। এতিয়া বৰষুণ অহা নাইতো, অলপ শিপা অহা টাইম লাগিব বাৰু, তথাপিও 15 দিন লাগিব। এইটো এটা চাওক, এইটো এটা মেইন আগ হয়, এইটো নহয় শিপা, মেইন বস্তু হৈছে এইটো। ইয়াৰে যিটো শিপা নখ, এইটো চাওক, ইমান ধুনীয়া ধুনীয়া শিপা আহি গৈছে। ই তাৰমানে শিপা আৰু আহিবই, বালি মাটিত পুতি লৈ আহিব, মাটিত পুতি লৈ আহিব। মই বালি মাটিত পুতি ল'ম, এইটো মই কাটি লৈছোঁ। গোটেইখিনিয়ে পুতিব যাব, ভাল ভাল পাণৰ আগ হয়। মোৰ এইখিনি ঘৰৰ আনি পাণৰ পিছতে বেপাৰীয়ে কাটি দিছিলোঁ আৰু নেওঁতে, তাকে আজি পুতি দিছোঁ। আৰু দীঘল দীঘল মই যিমান পাৰি মই দীঘলে কৰোঁ, এইটো দীঘলে কৰি দিছোঁ। আৰু আমাৰ লগত এনেকুৱা যদি পাণৰ পুলি লাগে, তেতিয়া আমাৰ লগত যোগাযোগ কৰি, আমাৰ নম্বৰ দিয়ে আছে বাৰু। আৰু শিপাটো ধুনীয়া শিপা আহিব, প্ৰত্যেকে ৰুব পাৰিব এনেকুৱা ঘৰ বান্ধা বালি মাটিৰ পৰা। কিন্তু চেয়া জেগা লাগিব, চাওঁ মই চাং এখন আছে, চিকা যোনলি চাং আছে, সেই চাঙৰ তলত দিছোঁ। কিন্তু চেয়া জেগাত ৰুলে তাৰমানে বস্তুটো পাণটো মৰি নাযায়। সদায় চেয়া জেগাত কৰিব লাগে, বৰষুণ দি থকা সময়ত কথা নাছিল, কিন্তু যদি চেয়া নহয় কিন্তু শুকাই যাব পাণটো। এতিয়া বৰষুণ হোৱা নাইতো, এইটো এটা আমি এক গাঁঠিতে কাটিম, চাওঁ, এইটো এটা এক গাঁঠিত কাটিম, ইয়াৰ পৰা পোখা আহি যাব। বঢ়িয়া সুন্দৰ, একে চাপৰৰ পৰা লাগি যাব এই পাণ। আমাৰ এনেকুৱা পাণৰ পুলি আছে বাৰু, অজস্ৰ পাণৰ পুলি আছে, আমি বিক্ৰী কৰি আছোঁ কিজানি কণ্টিনিউ। আৰু যদি কাৰোবাৰ লাগে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ ৰাখক। আমি দুই গাঁঠি কাটি লৈছোঁ, এগাঁঠি, এই দুই গাঁঠিটো মানে পাণৰ পুলি হৈ যায়। এইটো এটা আমাৰ ইয়াতে এটা আগ বনাম, ইয়াতে এটা বনাম। আৰু এইটো যেতিয়া হ'ব, পতা হ'ব, তেতিয়া কিন্তু পানী দিব লাগিব দেই। মেইন বস্তু, মই পানী আনিয়ে থৈছোঁ, কিন্তু পানী ঢালি দিব লাগিব। যেতিয়া পতা হ'ব, তেতিয়া পানী ঢালি দিব লাগিব। পানী নিদিলে আকৌ পুলি মৰি যাব, পানী দি থাকিব লাগিব, পানীটো দিয়ে থাকিব লাগিব। এতিয়া যদি বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে পানী দি থাকিব লাগিব। মই পানী আনিয়ে থৈছোঁ বাৰু।
এটা যিমান আছিল গোটেইখিনি এটা সম্পূৰ্ণ পোতা হৈ গ'ল আৰু পোতা হোৱাৰ পিছত পানী দিম এতিয়া পানীটো দি দিলোঁ পানীটো দিয়ে থাকোঁ কিন্তু শুকাই যাব আৰু যেতিয়া পানীটো দিয়া হ'ব তেতিয়া এটা কাম কৰিবি আমাৰ যিখিনি আমাৰ এটা অলপমান ঢাকি দিবি কলপাত এখন ঢাকি দিছিলোঁ কাৰণ এতিয়া ৰ'দটো পূৰা আছে বৰষুণ বতৰ বুলি কথা নাছিল বাৰু ৰ'দৰ বতৰ সেইকাৰণে আচলতে মই অৱশ্যে ৰ'দ দি আছেতো কাৰণ আগখিনি ঢাকি দিব মই ঢাকি থৈ দিছোঁ দেই সেয়া কৰিবৰ কাৰণে আচলতে এতিয়া ঢাকন মাৰি থৈ দিছোঁ ইয়াতে মই ঢাকন মাৰি থৈ দিলোঁ কাৰণ কিয় থৈ দিলোঁ অজস্ৰ ৰ'দ পৰি আছে এতিয়া ৰ'দত পাণটো নষ্ট হৈ যাব কিন্তু চেয়া পৰে চিকা যোনটো চাং এখন আছে বাৰু মই দেখাই দিওঁ সেইখন চাং আছে চাঙৰ তলতে পাতছোঁ তথাপিও মই অলপ পাত ঢাকি দিছোঁ